ইমান ধুনীয়া ঠাই হ'ব বুলি আমিও ভবা নাছিলো। আহকচোন আপোনালোককো লৈ যাওঁ। নমস্কাৰ সকলোকে, মোৰ আৰু এটা মিনি ব্লগত আপোনালোকক স্বাগতম। আজি আমি ফেমিলিৰ লগত অলপ ঘূৰিবলৈ ওলাইছিলো। এবাৰ আমি সকলোৱে মিলি এটা ধুনীয়া ট্ৰিপ লৈ গৈ আছো। ৰাস্তাটো একেবাৰে ধুনীয়া, চাই গৈ আছো। শানায়াও বহুত এক্সাইটেড আছিলে বিকজ তাইৰ সামাৰ ভেকেশ্যন চলি আছে। মৰ্ণিং ব্ৰেকফাষ্ট কৰিবলৈ কাকোপথাৰ বাইপাছত এটা দোকানত ৰখিলো। তাৰ পিছত সকলোৱে মিলি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিলো। ব্ৰেকফাষ্ট কৰি আকৌ ৰাওনা দিলো। বতৰটো একেবাৰে ধুনীয়া আছিল। অৱশেষত আমি আহি পালো দিৰাক গেট, আসাম অৰুণাচল বৰ্ডাৰ। আগতে গেট পাছ জনে 50 টকা আছিল, এতিয়া 100 টকা হৈ গৈছে। গেট পাছ বনাই আকৌ আগবাঢ়িলো। ফাইনেলি আহি পালো খামচিৰা ৰিজৰ্ট। ঠাইডোখৰ একেবাৰে ধুনীয়া, মানুহো বেছি নাছিল, সেইবাবে আৰু শান্তি লাগিছিল। কাষেৰে এখন ধুনীয়া নদী বৈ গৈছে। কাপল বা ফেমিলিৰ বাবে থাকিবলৈ কটেজো আছে। পাৰ নাইট প্ৰায় 3500 টকা। বহিবলৈ এটা ঠাই ললো। চানায়াই গৈ প্ৰথমে জুল্লাখনত বহিল। তাৰ পিছত যিহেতু ইমান দূৰ আহিছো, সকলোৱে মিলি নদীত নামি গা ধুলো। বহুত মজা কৰিলো আৰু বহুত ফটো তুলিলো। ইয়াত খোৱা দামটো অলপ বেছি আছিল, সেইবাবে আমি অকল ষ্টাৰ্টাৰ খালো আৰু এনজয় কৰি ওলাই আহিলো। উভতি আহোতে নামচাইত লাঞ্চ কৰি ঘৰলৈ ৰাওনা দিলো। আজিৰ ব্লগ যদি ভাল লাগিল এটা লাইক কৰিব, কমেন্ট কৰিব আৰু ফলো কৰিব নাপাহৰিব। আকৌ লগ পাম এটা নতুন ব্লগত। ৰাধে ৰাধে।